নমস্কাৰ, আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ঘৰৰ কাষতে ৰাজহুৱাভাৱে খনিকৰপুথি ভাগ আনিছিলে। আপোনালোকেতো সকলোৱে জানেই মহত্ব কেনেকুৱা খনিকৰপুথি, আৰু আমিও তাত অকণমান সেৱা কৰিবলৈ পাই বা অকণমান লাগি দিবলৈ পাই আমাৰো বহুত ভাল লাগিলে। আৰু মই তাৰ কাৰণে কেইটামান পকা মিঠৈ বনালোঁ ভকতৰ কাৰণে। আপোনালোকে চাওকচোন পকা মিঠৈকেইটা কেনেকৈ বনালোঁ। ময়ো পিছে এইবাৰ প্ৰথম মাৰ পৰা শিকিহে বনাইছোঁ দেই। মায়ে এগিলাচমান পিঠাগুড়ি লৈ অকণমান ভাজি থৈ ল'লোঁ, বাকীখিনি কেঁচাকৈ থৈছোঁ। আৰু এয়া গুড় লৈ লৈছোঁ, গুড়খিনি অকণমান পানী দি পেলাই এয়া উতলিবলৈ দিলোঁ। আৰু গুড়টো হৈছেনে চাবলৈতো আমি সেইটো পাছলৈও শিকি ল'ব লাগিব। সেইটো কাৰণে মায়ে কৈছে যে অকণমান পানী লৈ তাতে দুটোপালমান দি দিলে যদি এনেকুৱা অকণমান লিকটীয়া নিচিনা হয়, তেনেকুৱাতে জুইটো একদম কমাই দিব লাগে। আৰু তাত এতিয়া পিঠাগুড়িখিনিত মিলাই ল'ব লাগে জিৰা, আজৱাইন, জালুক লৈছিলোঁ যে সেয়া ভাজি অকণমান গুড়ি কৰি দিছিলোঁ, সেইখিনি তাতে মিলাই দিলোঁ। আৰু গেছৰ ওপৰতে থৈ দিয়া গুড়খিনিত মই অকণমান গৰু ঘিউ মিলাই লৈছিলোঁ, কাৰণ গৰু ঘিউ দিলে গোন্ধটোও ধুনীয়া আহে আৰু ইমান বেছি টান হৈ নাযায়। আৰু তাতে অলপকৈ পিঠাগুড়িখিনি মিলাই দিলোঁ। আৰু পিঠাগুড়িখিনি একদম যেতিয়া মিলাবলৈ বহুত টান হৈ গৈছিলে, সেইকাৰণে জয়ন্তকো মাতিলোঁ যে অকণমান লৰাই দিয়াহি। আৰু নমোৱাৰ আগত এয়া মায়ে ক'লে অকণমান তাতে ঘিউ সানি ল'বলৈ ক'লে, এয়া নমাই ল'লোঁ। নমোৱাৰ পাছত বহুত গৰম হৈ থাকে। মায়ে তাৰপিছত এয়া সানি দিছে, দেখাইছে যে কেনেকৈ কি হেৰি কৰিব লাগে। অকণমান পিঠাগুড়ি আৰু পানী ছটিয়াই পূৰা তাত মঠিব লাগিব বোলে, এনেকৈ ক'লে। আৰু এয়া জয়ন্তও লাগি দিলে, একদম অকণমান সৰহ হৈ গৈছে যে। জয়ন্তও মঠিছে আৰু মায়েও মঠিলে, আৰু পাছত ময়ো মঠি দিলোঁ। অলপ পানী ছটিয়াই পূৰা মঠিব লাগে। আমি মই আগতে নাজানিছিলোঁ। আৰু চাওকচোন এয়া ইমান মৰম লগা হৈছে লাডুকেইটা। আৰু তাৰপিছতে আমি সকলোৱে লাডুকেইটা বনাই ল'লোঁ। বনাই লৈ পেলাই ৰাতিপুৱা আগদিনাখনি ৰাতি বনালোঁ, পাছদিনাখনি ৰাতিপুৱা গৈ দি আহিলোঁগৈ। আৰু ৰাতিপুৱাই ক'লে যে গধূলি 4টা বজাত পুথি পাবহি। আৰু আমি সকলো ওচৰৰ যিমান আছিলে সকলো ওলাই নাৰিকল গুৰিত আমি ৰৈ আছোঁগৈ, কাৰণ পুথি আদৰিব লাগিব যে। আৰু ইমানেই ভাল লাগিলে নহয়, এইবাৰ মই প্ৰথম পাইছোঁ এনেকৈ। আৰু সঁচাকৈ বহুত মহত্ব। পুথিভাগৰ বিষয়ে কিছুমানে কয় 250 বছৰ পুৰণি, কিছুমানে কয় 300 বছৰ পুৰণি, কিন্তু আমিও ইমান বিশেষ নাজানো, কিন্তু মহত্ব বহুত। এয়া দেখিছেনে, আমাৰ ইমান ধুনীয়াকৈ গায়ন বায়নে আদৰি অনা হৈছে। সঁচাকৈ মনটো ইমানেই ভাল লাগে নহয়, তাত থকা সময়কণ চব পাহৰি যোৱা হয়। আপোনালোকে যোনে পাইছে সকলোৱেতো জানেই, আৰু যিসকলে নাজানে অলপ ইয়াতে দেখিলে চাগে বুজি পাইছেই। আৰু এয়া ভিতৰলৈ ধুনীয়াকৈ আনি পুথিভাগ ভিতৰত ৰখাৰ পাছত নাম গাব, তাৰপিছত জলপান আৰু প্ৰসাদ দিয়াৰ পাছত পুথিভাগ মুকলি কৰিব। আৰু পুথি পঢ়ি আছে, আৰু ৰাতি 12টা বাজিছে। আমি সকলোৱে অকণমান পাচলি, পাছদিনাখনিতো ভোজ হ'ব, সেইটো কাৰণে পাচলি কাটিছোঁ। চব ওচৰৰ যিমান ছোৱালী বোৱাৰী সকলোখিনি লাগি অঞ্জলি বৈ পূৰা তামোল কাটিছে। আৰু আমি পাচলি কাটিছোঁ। 12টা বজাৰ পাছতহে বোলে পাচলি কাটিব পাৰি বুলি ক'লে। আৰু আমি সকলোৱে মিলি পাচলি কাটিলোঁ। ল'ৰাও আমনি কৰিলে বুলি ক'লত মই 2:30মান বজাত গুচি আহিলোঁ ঘৰলৈ। আৰু পাছদিনাখনি ৰাতিপুৱা সকলোৱে চাকি দিছে। আৰু চাকি দিবলৈ যিসকল মানুহ আহে, সকলো মানুহতো একো নোখোৱাকৈ আহে, সেইটো কাৰণে সকলোৰে কাৰণে জলপান আৰু চাহৰ ব্যৱস্থাও কৰা হৈছে। গোসাঁয়ে ভাতো বনাই আছে। আৰু ভাত হোৱাৰ পাছত নাম গাব, নাম গাই আকৌ প্ৰসাদ দি তাৰপিছতে খোৱাৰ যোগাৰ কৰিব। আৰু গোসাঁয়ে যেতিয়া ভাত বনাই হৈ গ'ল, তেতিয়া আমি চালাডখিনিও ৰেডি কৰিলোঁ। আৰু ভকতে নাম গাই প্ৰসাদ যোগাৰ কৰি ভাতো খাই ল'লে। আৰু আমিও তাৰপাছতে সকলোৱে ভকতে খোৱাৰ পাছত আমিও খাবলৈ বহিলোঁ। আমি সকলোৱে খাই ল'লোঁ। আৰু ইমানেই ধুনীয়া হৈছে নহয়। আৰু গোসাঁই বনোৱা বুলি ক'লে ভাতটো সঁচাকৈ বহুত ধুনীয়া হয়। আৰু চাগে গোসাঁই বনোৱা ভাত খাবলৈ ভাগ্যও লাগিব, হয় নাই বাৰু? আপোনালোকে জনাবচোন। তেতিয়াহ'লে আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে ক'ব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈকে বাই বাই।